হে ফ্ৰেণ্ডছ, আপোনালোককতো দেখুৱাই দিলোঁ মই আজি যিহেতু হোলী, সেইকাৰণে আজি হোলী মই এইবিলাক লৈ আছোঁ আৰু মোৰ লগকেইটা আহি পাব। হোলী চলি এইবিলাক চব আমাৰ অৱস্থা বেয়া হৈছে। আপোনালোককো হেপী হোলী বুলি ক'লোঁ। আপোনাক বাটৰ পৰিৱেশবিলাক দেখুৱাই দিম এবাৰ। এই চাওক, মই হেপী হোলী বুলি আঁকি দিছোঁ। আমাৰ ঘৰৰ দুৱাৰৰ সন্মুখত হেপী হোলী বুলি মই আঁকি দিছোঁ। চাওকচোন ভাল হৈছেনে? এয়া আপোনালোকক হোলী দেখুৱাই দিলোঁ মই। এবাৰ আপোনালোকক মই বাটৰ পৰিৱেশবিলাকো দেখুৱাই দিম। বাটত মানুহবিলাকে কেনেকৈ হোলী খেলি আছে মই আপোনালোকক দেখুৱাই দিব। এইবিলাক বাটত মানুহ আছে, বহুত মানুহ আছে। এইবিলাক মানুহ, গাড়ীবিলাক অহা যোৱা কৰি আছে আৰু গাড়ীবিলাকক আগুৰি আছে। তাৰমানে মই নিজে লৈছোঁ অলপ সময়ৰ কাৰণে। মোৰ লগবিলাকো আহিব, সময় হৈছে আৰু। বহুতো মানুহে হোলী খেলে। খেলাৰ পিছত যাৰ হোলী যাৰ হকে আমি তাৰমানে পালন কৰোঁ, সেই হোলীটো ভগৱানক পূজা কৰিব পাহৰিয়া যায়। সেইকাৰণে যিহেতু হোলী ৰাধা কৃষ্ণৰ বাবে প্ৰচলিত, মই সেইকাৰণে ৰাধা কৃষ্ণক অলপমান হোলী ফটাও দিছোঁ। আমাৰ ঘৰত এখন ডাঙৰ চাই এখন অলপ ডাঙৰ হয় কি অলপ সৰু ফটো এখন আছে ৰাধা কৃষ্ণৰ তাত মই এনেকৈ ফুটা এটা দিছোঁ আৰু অলপমান হোলী মাৰি দিছোঁ তেওঁলোকৰ গাত। এইখন আমাৰ ৰাধা কৃষ্ণৰ ফটো। এইবিলাক মই ফুটা দিছোঁ। আপোনালোকক নেদেখিব পাৰে, তথাপিও ফুটা মাৰি দিছোঁ। কেইবাৰ উঠিব পাৰে, আপোনালোকক দেখুৱাই দিম এবাৰ। এইটো মই লগকেইটা অহাৰ কাৰণে বাট চাইছিলোঁ। যদি আজিৰ কাৰণে এইখিনি আছিল, যদি আজি এইখিনি অলপমান শ্বৰ্টকৈ ভিডিঅ'টো বনাই দিছোঁ। যদি আজি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।